আইখাম ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিলৈ আহিছোঁ তিনিবিধ কণীৰ ৰেচিপি আৰু এই ৰেচিপিকেইটা খুবেই চিম্পল আৰু টেষ্টি হয়। যিসকলে কুকিং নাজানে তেওঁলোকেও এই ৰেচিপিকেইটা ট্ৰাই কৰিব পাৰিব খুব সহজতে। প্ৰথমতে মই প্ৰথম ৰেচিপিটোৰ কাৰণে আচলতে মই ইয়াতে কাজু কিচমিচ আৰু জলকীয়া লৈ ল'ম। এইখিনি পেষ্ট কৰি লোৱাৰ পাছত এখন কেৰাহীত তেল দি দিম। কণীকেইটা ভাজা হৈ যোৱাৰ পাছত ইয়াতে মই গোটা গৰম মছলা দি পিঁয়াজৰ পেষ্ট দি পেলাই আৰু যোনখিনি আমি পেষ্ট বনাই ৰাখিছিলোঁ অলৰেডি সেইখিনি দি পেলাই ইয়াতে অকণমান গাখীৰ দি পেলাই এইখিনি ভাজি ল'ম গোটেই। যেতিয়া ধুনীয়াকৈ ভজা হৈ যাব ইয়াতে মই নিমখ দি দিম আৰু অলপ সময় ভাজি থাকিম। যেতিয়া ড্ৰাই হৈ আহিব তেতিয়া ইয়াতে মই অকণমান গ্ৰেভিৰ বাবে পানী দি দিম আৰু কণীখিনিও এড কৰি দিম। আৰু এই চিম্পল ৰেচিপিটো খাবলৈ বিৰাটেই টেষ্টি হৈছিল। যদিও একো মছলা ব্যৱহাৰ কৰা নাই কিন্তু খাবলৈ বিৰাটেই টেষ্টি। ছেকেণ্ড ৰেচিপিটো হৈছে এইটো বেচেলাৰছ এগ কাৰী ৰেচিপি। মই এগ কাৰীটোৰ নাম নিজেই ৰাখিছোঁ কাৰণ বনাবলৈ যিমানেই চিম্পল হয় খাবলৈ সিমানেই টেষ্টি হয়। জাষ্ট এটা চপাৰ লাগে আপোনালোকক, নহ'লে যদি চপাৰ নাই গ্ৰাইণ্ডাৰতো দিব পাৰে। খালি বেছিকৈ গ্ৰাইণ্ড নকৰিব। এটা চপাৰত মই ইয়াতে পিঁয়াজ, নহৰু, আদা, জলকীয়া আৰু বিলাহী লৈ পেলাই চপ কৰি ল'লোঁ। তাৰপিছত মই কণীকেইটা ভজাৰ পাছত ইয়াতে তেলত মই গোটা গৰম মছলা আৰু যোনখিনি চপ কৰি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ আৰু ইয়াতে মই তেজপাত এখিলা দিছোঁ, নিমখ হালধি দিছোঁ আৰু কোনো ধৰণৰ মছলা ব্যৱহাৰ নাই কৰা। আপোনালোকে দেখিছেই যে মই কোনো ধৰণৰ মছলা দুটা ৰেচিপিতে ব্যৱহাৰ নাই কৰা। কিন্তু ইমান লাইট আৰু ইমান চিম্পল হয় নহয় খাবলৈ। তথাপিও আপোনালোকৰ কিন্তু মছলা ব্যৱহাৰ নকৰিলেও যে ৰেচিপি কিছুমান খাই ইমান টেষ্ট লাগে সেইটো এইকেইটা ৰেচিপি আপোনালোকে ট্ৰাই কৰিলে বুজিব পাৰিব। ইয়াত মই দি দিছোঁ এতিয়া অকণমান চেনি আৰু ক্ৰীম দি দিলোঁ। অকণমান গৰম পানী দি পেলাই কণীকেইটা দি পেলাই এতিয়া উতল আহিব দিলেই ৰেডি হৈ যাব। লাষ্টত কচুৰি মেথি দি দিলোঁ আৰু ৰেডি হৈ গ'ল বেচেলাৰছ এগ কাৰী। লাষ্টৰ ৰেচিপিটো খুবেই চিম্পল হয় আৰু খুবেই স্পেচিয়েল হয় কাৰণ এই ৰেচিপিটো মই পোলাও বনাইছিলোঁ। আপোনালোকৰ যদি পোলাও খাবলৈ মন যায় আৰু ঘৰত যদি মাংস নাথাকে তেনেহ'লে এনেকৈ কণীৰ কেতিয়াবা পোলাও খাই চাবচোন, বিৰাট ধুনীয়া লাগে খাই। ইয়াতে মই নহৰু, কণী আৰু আলুখিনি ফ্ৰাই কৰি ল'ম। যেতিয়া ফ্ৰাই হ'ব তেতিয়া মই ইয়াতে নিমখ অকণমান আৰু হালধি অকণমান দি পেলাই এইখিনি মই ছাইড কৰি উলিয়াই ৰাখি দিম যোনখিনি আলু, কিন্তু নহৰুখিনি ছাইড কৰি নুলিয়াওঁ। ইয়াতে অকণমান ঘিউ দিছোঁ আৰু ইয়াতে মই জিৰা গুটি আৰু গোটা গৰম মছলা দি পেলাই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অকণমান ভজা যেতিয়া হ'ব তেতিয়া এখিলা তেজপাত দিছোঁ আৰু নহৰু আদা খুন্দি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ। ইয়াত নিমখ, হালধি, অকণমান জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান গৰম মছলা দি পেলাই ভাজি ল'ম। এতিয়া মই ইয়াতে মটৰ কেইটামানো দি দিছোঁ। আপোনালোকে স্কিপ কৰিব পাৰে যদি মটৰ নাই, কোনো কথা নাই। ইয়াতে মই জহা চাউল লৈছোঁ, আপোনালোকে বাচমতি চাউলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু জহা চাউল দিলে গোন্ধটো খুব ধুনীয়া হয় সেইকাৰণে মই জহা চাউল দিলোঁ। ইয়াতে অকণমান চেনি দি দিছোঁ আৰু কণী আৰু আলুখিনি দিয়াৰ পিছত ইয়াতে জোখমতে পানী দি দিলে ৰেডি হৈ গ'ল প্ৰেছাৰ কুকাৰতে বনোৱা ধুনীয়া পোলাও, এগ পোলাও। আপোনালোকে যদি ৰেচিপিকেইটা ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।